বিজেপি আহিব বান্ধু বটঙালী ঘূৰিব লাগিব বচাব লাগিব আমাৰ সংস্কৃতি উদ্বোধন আৰু আধাৰশিলা কৰিবলৈকে কমলপুৰ সমষ্টিলৈকে আহিলো। এটা খুব আটকধুনীয়া ৰাস্তা দিগন্ত কলিতা ডাঙৰীয়াই ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছে। আমি তাৰ শুভাৰম্ভণি কৰিলো। এটা খুব ধুনীয়া গেট ৰাইজৰ কাৰণে আৰম্ভণি কৰিলো। কমলপুৰৰ আইনগত ব্যৱস্থা অত্যন্ত বেয়া আছিল। 9 কোটি টকাৰে আটকধুনীয়া এটা আইন আজি ৰাইজৰ কাৰণে আমি উৎসৰ্গা কৰিবলৈ পাই অত্যন্ত সুখী হলো। মৈত্ৰী আঁচনিৰ যোগেদি আমাৰ যিখন কমলপুৰ থানা সেইখন থানাৰ নতুনকৈ বনাবৰ কাৰণে আধাৰশিলা কৰিলো। মুঠৰ ওপৰত এখন নতুন কমলপুৰলৈকে আহিলো। আহি ভাল লাগিল আৰু বহুত কাম চলি আছে। মই ভাবো আৰু কমলপুৰ ৰাইজে নতুন কমলপুৰ দেখিবলৈকে সক্ষম হ'ব। ইতিমধ্যে বানপানীৰ সমস্যা নাইকিয়া কৰিছো আৰু ইয়াতে এখন CBSE স্কুলো হ'ব। মুঠৰ ওপৰত আকৌ কৈছো নতুন কমলপুৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত আৰু কাম হ'ব। ৰাইজক মই আজি এনেকুৱা আগতে কেতিয়াও দেখা নাছিলো। সাংবাদিকক খেলিয়াইছে গতিয়াইছে কংগ্ৰেছ দলৰ আৰু এনেকুৱা যেন কৈছে সাংবাদিকৰ আগত গৌৰৱ গগৈ জিন্দাবাদ দি যেন সাংবাদিকসকলক জিন্দাবাদ দিছে। এনেকুৱা নহওক। মই কংগ্ৰেছ দলৰ কাৰ্যকৰ্তাসকলক কৰ্মীসকলক এনেকুৱা নকৰিবলৈ আৰু এই ঘটনাক তীব্ৰ ধিক্কাৰ দিছো।